এটা ভিডিঅ' আছে যোনটো ভিডিঅ' জুবিনদাৰ সমাধি ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পোষ্টাৰটোত কি লগাই থৈছে তো গাইছ সকলোৱে ভিডিঅ'টোত চাওক কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। তেওঁ পোষ্টাৰটো জুবিনদাৰ পোষ্টাৰটো নিজৰ পোষ্টাৰটো লগাই থৈ দিছে এনেকুৱা মানুহ মানে। আমি জুবিনদাৰ সমাধি ক্ষেত্ৰৰ সন্মুখত আছোঁ আৰু মই যে আপোনালোকক প্ৰায় মানে ফেচবুকত যে কৈ থাকোঁ যে জুবিনদাৰ সমাধি ক্ষেত্ৰৰ সন্মুখত জুবিনদাৰ এখন ফটো আছিলে, এখন চাব পাৰে। তাৰ ওপৰত ৰজা হিমন্ত বিশ্ব শৰ্মাৰ ফটো মাৰি থৈছে। এয়াই জুবিন গাৰ্গক ভাল পায় তেখেতে। চাওক আৰু কিমান তললৈ নামিব, লাইন কাটিছে আৰু যোনটো অশোক সিংহালক বেক চাইডে মাটি দিছে। আৰু এয়া সমাধি ক্ষেত্ৰত জুবিনদাৰ এখন হৰ্ডিং আছিলে, তলৰ যে আপোনালোকে যে দেখিছে ফুল থকাখন জুবিনদাৰ ফটো হয়, তাৰ ওপৰত এয়া আৰামত চাওক সিহঁতৰ ফটো মাৰি থৈছে। যোনজন মানুহে প্ৰি প্লেনিং কৰি পিনে জুবিনদাক মাৰিলে সেইজন মানুহে বাৰু জুবিনদাক ক'ত পাত্তা দিব এতিয়া। আপোনালোকে সকলোৱে গম পায় যে মই কৈ আছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰি প্লেনিং কৰি মৰা পাছতো তেওঁ সমাধি ক্ষেত্ৰত কি কৰিছে, জুবিনদাৰ পোষ্টাৰটোৰ ওপৰত নিজৰ পোষ্টাৰ লগাই থৈছে, বেনাৰ লগাই থৈছে। তো এই সকলোৱে গম পায় এনেকুৱা এজন মুখ্যমন্ত্ৰী, যোনজন মুখ্যমন্ত্ৰীক স্পষ্টভাৱে কৈছোঁ মই গতিয়াই মুখ্যমন্ত্ৰী পদৰ পৰা উলিয়াই দিব লাগে। যেনেকৈ আপোনালোকে গম পায় জুবিনদাৰ ক্ষেত্ৰতো লাখ লাখ টকা কালেকশ্যন হোৱাৰ পাছতো তেওঁৰ কি হ'ব, এটা ৱাল ভালকৈ মাৰিব নোৱাৰিলে, বাউণ্ডাৰী এটা মাৰিব নোৱাৰিলে, একো কৰিবই নোৱাৰিলে। এতিয়া কি কৰিছে, জুবিনদাৰ পোষ্টাৰটোতো তেওঁ নিজৰ পোষ্টাৰ লগাই থৈছে। ইমান তেওঁলোকৰ চৰকাৰটো মানে চব বস্তু বেছি অসমটো ধ্বংস কৰি এতিয়া জুবিনদাৰ ক্ষেত্ৰত গৈ পিনে সেইবিলাক কৰিছে। হিমন্ত বিশ্ব শৰ্মাক গাড়ীৰ পৰা লাট মাৰি খেদাই দিব লাগে, তেতিয়াই ভাল হ'ব। অসম চৰকাৰে যি কৰে নকৰে বাদ দিয়ক, অসমখন এনেও ধ্বংস কৰিলে হিমন্ত বিশ্ব শৰ্মাই। এতিয়া হিমন্ত বিশ্ব শৰ্মাক ধ্বংস কৰিব লাগে ৰাইজে, তেতিয়াই ভাল হ'ব। আৰু যেতিয়ালৈকে বিজেপি চৰকাৰ নুগুচায় তেতিয়ালৈকে জুবিনদাই স্পষ্টভাৱে ন্যায় নাপায়, সেইটো নাপায়। যিমান কান্দি ভাগিও লাভ নাই।